নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আমি সঁচাকৈ বৰ এলেহুৱা। আমি জানো যে আমি যদি আজি ভালদৰে পঢ়ো তেনেহ'লে আমাৰ ৰিজাল্ট ভাল হ'ব। সেইটো কথা জনাৰ পিছতো আমি পঢ়িবলৈ এলাহ কৰোঁ। আমি জানো ৰাতিপুৱা সোনকালে শুই উঠি যদি অলপ ব্যায়াম কৰোঁ তেনেহ'লে আমাৰ শৰীৰটো ভাল হৈ থাকিব, আমাৰ স্বাস্থ্যটো ভাল হৈ থাকিব। সেইটো জনাৰ পিছতো আমি সোনকালে শুই উঠিবলৈ এলাহ কৰোঁ। আমি জানো যে সময় কেতিয়াও ঘূৰি নাহে। সেইটো জনাৰ পিছতো আজি কৰিব লগা কামটো, এতিয়া কৰিব লগা কামটো আমি নকৰোঁ, কামটো কৰিবলৈ এলাহ লাগে। সকলো ক্ষেত্ৰতেই কেৱল এলাহ। ভাবি চাওক, এলাহে আমাৰ জীৱনটো কি কৰিবলৈ গৈ আছে। যদি সঁচাকৈ সফলতা লাভ কৰিবলৈ আছে, যদি সঁচাকৈ আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আছে, যদি সঁচাকৈ আপোনাৰ সপোনবিলাক পূৰণ কৰিবলৈ আছে, তেনেহ'লে আপোনাৰ এলেহুৱা গুণটো আপুনি এৰিব লাগিব। দিনটোত পোৱা 24 ঘণ্টা সময় আপুনি কি কৰিব? শুই থাকিব নে মোবাইলত ইণ্টাৰনেট বা গেম খেলিব নে দিনৰ দিনটো টিভি চাই থাকিব? নে দিনটোত পোৱা 24 ঘণ্টা সময় আপুনি আপোনাৰ সপোনৰ বাবে কাম কৰিব নে আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ কষ্ট কৰিব? যোনে যি কাম কৰিব, যোনে যি কৰ্ম কৰিব, তাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ফলটো পাব। আৰু এটা কথা সঁচা, আপুনি বৰ্তমান য'ত আছে, যি অৱস্থাত আছে, যি পৰিস্থিতিত আছে, লাগিলে সেয়া সুখ বা দুখ যিয়ে নহওক, সেইটো আপোনাৰ অতীতৰ কৰ্মফল। আৰু ভৱিষ্যতে আপুনি কেনেকৈ থাকিব, সুখত নে দুখত, সেইটো আপোনাৰ বৰ্তমানৰ কৰ্মফল। এটা দিনত প্ৰতিজন ব্যক্তিয়ে 24 ঘণ্টা সময়ে পায়। মুকেশ আম্বানীও যদি দিনটোত 24 ঘণ্টা সময় পায়, তেনেহ'লে পথৰ ভিক্ষাৰী এজনেও দিনটোত 24 ঘণ্টা সময়ে পায়। কলেজৰ টপাৰজনেও যদি 24 ঘণ্টা সময় পায় এটা দিনত, তেনেহ'লে কলেজৰ একেবাৰে গেধা ল'ৰাজনেও 24 ঘণ্টা সময়ে পায়। কিন্তু সেই 24 ঘণ্টা সময় কোনে কিদৰে ব্যৱহাৰ কৰে, সেইটো নিজৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। যদি ভাল কামত ব্যৱহাৰ কৰিছে তেনেহ'লে নিশ্চয় ভাল হ'ব। আৰু যদি নিজৰ এলাহৰ বাবে সময় অপব্যয় কৰিছে, তেনেহ'লে জীৱনটো ধ্বংস হোৱাৰ বাহিৰে একো নাই। ভালদৰে ভাবি চাওকচোন, যিসকল ব্যক্তি বৰ্তমানলৈকে সফল হৈছে, তেওঁলোকে 1 মিনিট সময়ো অপব্যয় কৰা নাছিল। তেওঁলোকৰ জীৱনত এলাহ বুলি কোৱা কোনো শব্দই নাছিল। তেওঁলোকে কেৱল সপোনটোৰ কথা ভাবিছিল, আৰু তেওঁলোকৰ সপোন বহুত ডাঙৰ আছিল। তেওঁলোকে এটাই কথা ভাবিছিল, তেতিয়ালৈকে নুশু যেতিয়ালৈকে শুই শুই ইনকম কৰিব নোৱাৰোঁ। ভালদৰে ভাবি চাওক, আজিৰ দিনত বৰ্তমানত মুকেশ আম্বানী যদি শুইও থাকে, তেনেহ'লে তেওঁ প্ৰতি ছেকেণ্ডত ইনকম 57,000, প্ৰতি ছেকেণ্ডত 57,000। আৰু আমি ইনকমটো বাদেই দিয়ক, 24 ঘণ্টাৰ যদি 20 ঘণ্টাও আমি শুই থাকোঁ, তাৰ পিছতো আমাৰ ভাগৰ লাগে। এতিয়া কথা হ'ল, আমি কিদৰে আমাৰ এলেহুৱা গুণটোক আমি এৰিব পাৰিম? চাওক, প্ৰথমে নিজকে প্ৰশ্ন কৰক যে আপোনাৰ যিটো সপোন সেইটো কিমান ডাঙৰ। তাৰ পাছত সোধক যে পৃথিৱীত হাজাৰ হাজাৰ মানুহ জন্ম হৈছে, খাইছে, শুইছে আৰু মৃত্যু হৈছে। সেই ভিৰৰ অংশীদাৰ হ'ব বিচাৰে নে সেই 1000 জনৰ ভিতৰত এজন হ'ব বিচাৰে? তাৰ পাছত ভাবক যে আপুনি আপোনাৰ জীৱনটোত কাক বেছি গুৰুত্ব দিব, আপোনাৰ সপোনটোক, আপোনাৰ লক্ষ্যটোক, নে আপোনাক ক্ষতি কৰা, আপোনাক অনিষ্ট কৰা আপোনাৰ এলেহুৱা গুণটোক বেছি গুৰুত্ব দিব? চাওক, অসম্ভৱ একো নহয়, সকলো কামেই সম্ভৱ, কেৱল আপোনাৰ মনটোৰ ওপৰত কথা। একেদিনাই আপুনি আপোনাৰ এলেহুৱা গুণটো এৰুৱাব নোৱাৰিব, কিন্তু লাহে লাহে চেষ্টা কৰিলে, অলপ অলপকৈ যদি আপুনি অভ্যাস কৰে, তেনেহ'লে এদিন নিশ্চয় আপোনাৰ এলেহুৱা গুণটো আপোনাৰ গাৰ পৰা নাইকিয়া হৈ পৰিব। ভালদৰে এবাৰ ভাবি চাওক, জন্ম মানেই মৃত্যু। আমি সকলো এদিন মৃত্যু হ'ব লাগিব, আৰু এইটো চিৰন্তন সত্য। কিন্তু মৃত্যুৰ আগে আগে আমি আমাৰ সপোন পূৰণ কৰিব লাগিব, আমি আমাৰ লক্ষ্যত উপনীত হ'ব লাগিব। এই পৃথিৱীত যেনেকৈ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ জন্ম হৈছে, খাইছে, শুইছে আৰু মৃত্যু হৈছে, সেই ভিৰৰ যদি আপুনি অংশীদাৰ হ'ব বিচাৰে, তেনেহ'লে আপুনি আপোনাৰ এলেহুৱা গুণটো ত্যাগ কৰিব নালাগে। আৰু যদি আপুনি হাজাৰ জনৰ ভিতৰত এজন হ'ব বিচাৰে, যদি আপুনি বেলেগৰ কাৰণে প্ৰেৰণা হ'ব বিচাৰে,
তেনেহ'লে আপুনি আপোনাৰ এলেহুৱা গুণটো ত্যাগ কৰিব লাগিব। আপুনি শুই উঠি দেখা পোৱা ৰাতিপুৱাটো আপোনাৰ বাবে এটা নতুন জীৱন, আৰু সন্ধিয়াটো আপোনাৰ বাবে শেষ সন্ধিয়া। আপোনাৰ ওচৰত কেৱল এটা দিন আছে, আৰু সেইটো আজি। আপোনাৰ ওচৰত কেৱল 24 ঘণ্টা সময় আছে, আৰু এই 24 ঘণ্টা সময় আপুনি কেনেকৈ ব্যৱহাৰ কৰে সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব আপোনাৰ নিজৰ ওপৰত। আৰু এটা কথা মনত ৰাখিব, আপোনাৰ সপোনতকৈ আপোনাৰ এলেহুৱা গুণটো বহু গুণে সৰু। আপোনাৰ লক্ষ্যটোতকৈ আপোনাৰ এলেহুৱা গুণটো বহু গুণে সৰু। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ এলাহ নকৰিব, কাৰণ মোৰ চেনেলটোত এনেকুৱা বহুত ভিডিঅ' আছে, আপুনি গৈ চাব পাৰে, আৰু আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মই ৰকি সদায় আপোনালোকৰ সপোনক ছাপোৰ্ট কৰোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।